নমস্কাৰ বন্ধু বান্ধৱীসকল 1770 চনৰ 14 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতে বিশ্বৰ সৰ্বপ্ৰথম গণবিপ্লৱৰ প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আজি 251 মৃত্যু বাৰ্ষিকীত বীৰগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বিহু বুলি ঘৰলৈ যোৱা নাই, গতিকে আজি অকণমান ওলাই যাম। আজি এটা বিশেষ ঠাইলৈ ওলাই যাম। আপোনালোকে হয়তো নাজানে যে সদৌ মৰাণ ছাত্ৰ সন্থাৰ গুৱাহাটীত এটা অফিচ আছে, এটা কাৰ্যালয় আছে, যিটো অফিচৰ বিষয়ে খুব কম সংখ্যক মানুহেহে জানে। আৰু আজি মই আপোনালোকক সেই অফিচটোনো ক'ত আছে, কেনেকুৱা পৰিৱেশত আছে, সেই অফিচটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। আমি ওলালোঁ, মই আৰু অৰ্পণা অফিচলৈ গৈ আছোঁ। কিছু সময় পাছত দেখাই আছোঁ অফিচটো ক'ত আছে, কেনেকুৱা অফিচটো। অ'কে, বেলতলাত আমি বাছত উঠি দিলোঁ আৰু বাছত উঠি আমি এতিয়া গৈ আছোঁ। কিছু সময় পাছত আমি গণেশ মন্দিৰ পামগৈ আৰু আমি গণেশ মন্দিৰত নামি দিম, কাৰণ গণেশ মন্দিৰৰ পৰা আমি আকৌ বেলেগ গাড়ী ল'ব লাগিব কাহিলীপাৰালৈ। বেলতলাৰ পৰা গণেশ মন্দিৰলৈকে আমাৰ 7 টকা ভাড়া লৈছে, আৰু আমি যদি কাহিলীপাৰালৈ যাওঁ গণেশ মন্দিৰৰ পৰা, তেতিয়াহ'লে বাছত গ'লে আমাক 7 টকা ল'ব আৰু মেজিকত গ'লে 10 টকা ল'ব। এই আমি গণেশ মন্দিৰ পাই গ'লোহি আৰু গণেশ মন্দিৰত আমি বাছৰ পৰা নামি এতিয়া আমি বেলেগ গাড়ী ধৰিম। বাছৰ কাৰণে অকণমান ৰখিব লাগিব, আমি নৰখোঁ, আমি সেইকাৰণে মেজিকতে উঠি দিওঁ। মেজিকতে আমি এতিয়া কাহিলীপাৰালৈ গৈ আছোঁ। কাহিলীপাৰা দক্ষিণ গাঁও, আমাৰ যিটো মৰাণৰ কাৰ্যালয়, মৰাণৰ যিটো বাসগৃহ, সেই বাসগৃহটো আছে দক্ষিণ গাঁৱত, কাহিলীপাৰা দক্ষিণ গাঁৱত, আৰু আমি এতিয়া দক্ষিণ গাঁৱলৈ গৈ আছোঁ। এয়া চাওক কাহিলীপাৰাৰ ৰাস্তা। এই কাহিলীপাৰাতে কেইবাটাও গুৰুত্বপূৰ্ণ অফিচ আছে, সৰ্বশিক্ষা অফিচ, ধৰক তাৰপিছতে আছে ডিফ এণ্ড ডাম স্কুল কাহিলীপাৰাতে আছে, জ্যোতি চিত্ৰবন আছে কাহিলীপাৰাত। এনেকৈ মুঠতে কেইবাটাও গুৰুত্বপূৰ্ণ অফিচ, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কাহিলীপাৰাতেই আছে। এয়া হৈছে কাহিলীপাৰা। এতিয়া পালোহি আমি দক্ষিণগাঁও তিনিআলি, আৰু দক্ষিণগাঁও তিনিআলিৰ পৰা আমি এতিয়া মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ গৈ আছোঁ। লাহে লাহে পাইছোহি আমি মঞ্জিলতে। এয়া আহি আমি এতিয়া পাইছোঁহি মৰাণ ছাত্ৰ সন্থাৰ অফিচ। এইটো ৰাস্তাইদি আমি এতিয়া যাম। ৰাস্তাটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? এনেকুৱা লাগিছে যেন আমাৰতো এতিয়া এক্সাৰচাইজে হৈ যাব, ভালেই লাগিছে। এয়া হৈছে দক্ষিণ গাঁৱৰ মৰাণ ছাত্ৰ সন্থাৰ অফিচলৈ যোৱা ৰাস্তা। পাহাৰীয়া এলেকাত আছে, গম পাইছে নিশ্চয়। গুৱাহাটীখন ইয়াৰ পৰা বৰ বাৰুকৈ দেখিছোঁ কণ। পাইছোঁহি আৰু এনেকুৱা পাহাৰীয়া ৰাস্তা উঠি কিমান ভাগৰ লাগিছে, কিমান ভাগৰ লাগিছে। বহুত বেছি পাহাৰ উঠাৰ অভিজ্ঞতা, ছেকেণ্ড টাইম সেইটো পাহাৰ উঠিছোঁ, ক্ষীণ হৈ গ'ল ফাৰ্ষ্ট টাইম। আমাৰ সুবৰ্ণ দুষ্টিয়ে গেটখন খুলিছে আৰু আমাক ৱেলকাম জনাইছে। লগতে ছাগলী এটা গৈছে।
আহি এতিয়া পালোহি মৰাণ ছাত্ৰ সন্থা অফিচ একদম ভাল লাগিছে ধুনীয়া বতাহ মাৰি আছে প্ৰাকৃতিক পৰিৱেশত আছে কাহিলীপাৰা দক্ষিণ গাঁৱত আছে চাওকচোন কিমান ধুনীয়া পৰিৱেশ মই গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম ক'ত আছে অ'কে আছে মৰাণ ছাত্ৰ সন্থা অফিচ আৰু এইটো কেতিয়া নিৰ্মাণ কৰা হৈছিলে সেই সম্পৰ্কে তাতে সাইনবোৰ্ড দিয়া আছে তাতে লিখা আছে সেইখিনি মই দেখাই আছোঁ অলপ পাছত চাওকচোন কি ধুনীয়া পৰিৱেশ ডাঙৰ ডাঙৰ হিল আৰু তাত এটা আছে গৃহ আহকচোন প্ৰথমতে এই বেনাৰখন চাওঁ কি লিখা আছে আজি ইংৰাজী 12/12/2012 তাৰিখে মাননীয় ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মন্ত্ৰী শ্ৰীযুত ৰাজীৱ লোচন পেগুদেৱে মাননীয় সংসদীয় সচিব শ্ৰীযুত বলিন চেতিয়া মাননীয় বিধায়ক শ্ৰীযুত দিলীপ মৰাণ আৰু মৰাণ উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ শ্ৰীযুত বিৰিঞ্চি নেওগদেৱৰ উপস্থিতিত মৰাণ উন্নয়ন পৰিষদৰ 2011-12 বিত্তীয় বৰ্ষৰ পুঁজিৰ দ্বাৰা নিৰ্মিত মৰাণ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় অৰ্থাৎ আমাৰ 12/12/2012 এই কাৰ্যালয়টোৰ এই মৰাণ ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল এতিয়া চাওঁহক এই বেনাৰখন ইয়াতে লিখা আছে দি মৰাণ ভৱন কনষ্ট্ৰাক্টেড বাই দি মৰাণ ডেভেলপমেণ্ট কাউন্সিল 2010-11 ফাইনেন্সিয়েল ইয়াৰ have been inaugurated by the Honorable WPT and BC Minister of Assam Mr. Rajiv Lochon Pegu on 12/2/2014 এটা আপোনালোকে গম পালে যে মৰাণ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল কেতিয়া সম্পূৰ্ণ হৈছিল ডাঙৰ ডাঙৰ হিলৰ পাহাৰ এয়া চাৰিওফালৰ পৰিৱেশ কিমান সুন্দৰ ভাগৰ লাগি গৈছে আৰু হেয়া আহি ভাগৰ লাগিলে অকণমান জিৰণি লৈছোঁ ইমান ৰ'দ তথাপি বহি ভাল লাগিছে যিহেতু এনেকুৱা প্ৰাকৃতিক পৰিৱেশ কংক্ৰিট মহানগৰত ব্যস্ত মহানগৰত যান্ত্ৰিক মহানগৰত পাবলৈ টান আমি য'ত থাকোঁ গাড়ী মটৰৰ ভিৰ কোলাহল তথাপি কিবা এটা মানে ঠাইডোখৰ আপোন লাগিছে মই আগতে অহা নাই এবাৰে আহিছোঁ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি কেতিয়াবা গুৱাহাটীলৈ আহে তেতিয়াহ'লে চাই যাব পাৰে এবাৰ ইয়াতে মৰাণ ল'ৰা কেইবাটাও থাকে চ' যদি অসুবিধা হয় সিহঁতে সহায় কৰিবলৈ আছে ৱাও কি সুন্দৰ পক্ষীৰ মাত কি কৈছা ভিডিঅ' ইয়াৰ পৰিস্মিতা চুতীয়া আহিলে আজি আমাৰ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ তাইক মানে তাই এছাই হৈছে দেই নতুনকৈ এছাই হৈছে আমাৰ মৰাণ ছোৱালী পৰিস্মিতা চুতীয়া য়েছ শুভেচ্ছা থাকিল আকৌ এবাৰ থেংক ইউ চ' আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
পাহাৰটো দেখাই লওঁ অকণ ভিডিঅ' হৈ গ'ল